অসমৰ কোনো এজন উকিলে সহায় নকৰে জুবিন গাৰ্গৰ হত্যাকাৰীক। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে উকিল সমাজৰ কঠোৰ সিদ্ধান্ত লাভ কৰিছিল জুবিন গাৰ্গে পেৰাগ্লাইডিং কৰি থাকোঁতে সাগৰত পৰিছিল বুলি। দ্বিতীয়তে স্কুবা ড্ৰাইভিং, তাৰ পিছত আহিল সাগৰত ডুবি, এতিয়া আহিছে জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা হৈছে। গতিকে মৰণোত্তৰ পৰীক্ষাৰ যি ৰিপৰ্ট, সেই ৰিপৰ্টেহে স্পষ্ট ৰূপত জনাত সহায় কৰিব যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল। তেওঁলোকে এনকাউণ্টাৰ কৰিবলৈ আমাক সঞ্চয় দিয়ক, প্ৰয়োজন হ'লে ৰুৰা তলত দি পেলাই একদম ৰুৰা চলাই দিম, তেহেঁতৰ ওপৰত পিঠা কৰি পেলাম, প্ৰয়োজন হ'লে জেল আমি যাম। জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু ন' কম্প্ৰমাইজ, কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। মুখ্যমন্ত্ৰীক চিধা চিধি কথা কৈ দিছো, তাকে ভাল কামত কিন্তু সমৰ্থন কৰি আহিছো, কিন্তু জুবিন গাৰ্গৰ লগত ন' কম্প্ৰমাইজ। তুমি যদি সঁচাকে মুখ্যমন্ত্ৰী অসমৰ জনগণৰ লগত আছা, অন্তৰাত্মাই যদি সঁচাকে হৃদয়ৰ পৰা যদি জুবিন গাৰ্গক তুমি ভাল পাবলৈ শিকিছা, এই সিদ্ধাৰ্থ আৰু এই শ্যাম কানু, এই 422টাক দালাল, পইচা খকুৱা ডকাইতকেইটাক তুমি যদি নোৱাৰা আমাক সমজাই দিয়া, তুমি যদি নোৱাৰা আমাক সমজাই দিয়া, চিধা কথা স্পষ্ট কথা, আমাক এটাই লাগে, কোনো জেল ফাঁচি মোৰ মতলব নাই, এনকাউণ্টাৰ হ'ব লাগিব, তেতিয়া আমি অসমৰ জনগণ শান্তত থাকিম। নহলে আমাক সমজাই দিয়া, আমি কি কৰিব লাগে আমি কৰিম, চিধা কথা স্পষ্ট। আজিৰ পৰা মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। Zubeen Da voiced our love and heartbreaks, but he also voiced our desperation and frustration at a failing system in society. 1992 में जुबीन की पहली एल्बम अनामिका आती है।